নমস্কাৰ শুভভাত বন্ধু-বান্ধৱীসকল এটি নতুন পুৱাত এটি নতুন চিন্তাৰে আপোনাৰ দিনটো শুভ কৰি তোলক তাৰে কামনাৰে আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ বিশেষ অনুষ্ঠানটি পলে পলে ভুটিয়াই যায় সময়বোৰ আৰু জীৱনবোৰৰ পৰা কমে সময়বোৰ শেষ হ'ব ধৰে সেয়ে জীৱনটো যেনেকুৱাই নহওক কিয় সুখী হ'বলৈ চেষ্টা কৰক কাৰণ জীৱনটো এবাৰহে পোৱা যায় আজি 23 ছেপ্টেম্বৰ আজিৰ দিনটোতে 1972 চনত বিশিষ্ট কবি পাবলো নেৰুদাৰ মৃত্যু হয় ওঠৰশ 62 চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ৰাজনীতিবিদ শ্ৰীনিবাস শাস্ত্ৰীৰ জন্ম হয় এতিয়া আহিছোঁ বিশ্বৰ ইতিহাসত আজিৰ দিনটো 1965 চনৰ আজিৰ দিনটোতে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি হয় আজিৰ দিনটোতে 1846 চনৰ ফৰাচী বিজ্ঞানী গণিতজ্ঞ জে গেলি আৰু এইচ.ডি. এৰেষ্টৰ দ্বাৰা নেপচুন গ্ৰহ আৱিষ্কাৰ হয় 1949 চনৰ আজিৰ দিনটোতে ছোভিয়েট ৰাছিয়াৰ প্ৰথম পাৰমাণৱিক বোমা বিস্ফোৰণ হয় গোটেই বছৰৰ দিন আৰু ৰাতি সমান হয় আজিৰ এই দিনটোতে ভাৰত আৰু পাকিস্তানৰ ওপৰত থকা আমেৰিকাৰ অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ হয় 2001 চনৰ আজিৰ দিনটোতে প্ৰিয় বন্ধু-বান্ধৱীসকল এয়াই আছিল আজিৰ দিনটোৰ বিশেষ যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে মই এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকৰ আগলৈ আগবঢ়াবলৈ উৎসাহ পাওঁ ধন্যবাদ